উম, আজি 3 বছৰ ডিচেম্বৰত হৈ গৈছে কমপ্লিট ডিচেম্বৰৰ 6 তাৰিখে হয় হয়। তো এখন নিজৰ 3 বছৰ হৈ গৈছে। এতিয়া ইয়াত কেনেকৈ কি কি সুবিধা আছে? ইয়াত আমাৰ ৰিভাৰ ব্ৰিজ ৰিজৰ্টত আচলতে বহুত ধৰণৰ সুবিধা আছে। প্ৰথম কথা হৈছে আমাৰ ইয়াত থকাৰ সুবিধাটো আছে। অঁ চ' ৰুমবিলাক আপোনাৰ 2500 ৰাতিপুৱা ব্ৰেকফাষ্ট থাকে, কমপ্লিমেণ্টাৰী থাকে। তাৰ পৰা আমাৰ ইয়াত চুইমিং পুল আছে, ভালকৈ ধৰি লওক কোনোবাই চুইমিং কৰিব বিচাৰিলে গৰম দিনত ধুনীয়াকৈ চুইমিং কৰিব পাৰি। আৰু আমাৰ ইয়াত ফুড কোৰ্ট আছে, চ' কোনোবা আহিলে ধৰি লওক ধুনীয়াকৈ অৰ্ডাৰ দি ধুনীয়াকৈ খাব পাৰে। আমাৰ ইয়াত নিজৰ বাৰ আছে, ৰেষ্টুৰেণ্ট কাম বাৰ আছে। চবতকৈ ডাঙৰ কথা হ'ল যে আমাৰ ৰিজৰ্টখন য'ত আছে জেগাটুকুৰা নেচাৰেলি বহুত ধুনীয়া জেগা। চ' সেইকাৰণে বিভিন্ন দূৰৰ পৰা মানুহবোৰ ইয়াত আহে তেওঁলোকে ধুনীয়াকৈ খাদ্য গ্ৰহণ কৰে, জেগাবোৰ ধুনীয়াকৈ চায়। মুঠতে ফেমিলি হওক বা অন্যান্যবোৰ আহি পাৰ্টি চাৰ্টি কৰিবৰ কাৰণে যথেষ্ট ধুনীয়া। সেইকাৰণে ৰেচপন্সটো ভাল পাইছোঁ আমি লাহে লাহে মানুহবোৰ আহিব ধৰিছে আৰু তোমালোকৰ ছাপোৰ্টটো থাকেই সদায়, তোমালোকে সদায় ধুনীয়াকৈ কৰি আছা। চ' সেই ৰাইজক লগত লৈ আৰু ইয়াত যিবিলাক ধৰি লওক এমপ্লয়ী আছে চব লোকেল এমপ্লয়ী। মই সদায় লোকেল এমপ্লয়ী মানে কিমানজন এমপ্লয়ী ইয়াত এংগেজ হৈ আছে? এতিয়া 22জন। 22জন টোটেল 22জন সংস্থাপন হৈছে। 22জনৰ সংস্থাপন ধুনীয়াকৈ হৈ আছে। 22জন ধুনীয়াকৈ চলি আছে। তেনেকুৱা ধৰণৰ। এতিয়া নাজিৰাত তেনেকৈ বিশেষ অন্যতো নায়েই। নাজিৰাত এতিয়া শিৱসাগৰ এতিয়া যদি গুগলত কোনোবাই চাৰ্চ কৰে ৰিজৰ্ট বুলি সাধাৰণতে আমাৰখনেই ওলায়, ৰিভাৰ ৰিজৰ্টখনে মানে ওলায়। মই চাওঁ কেতিয়াবা গুগলত। আৰু সেইকাৰণে আৰু এতিয়া কি হৈছে, এতিয়া আমাৰ কাষত অগ্নিনাভ মন্দিৰ আছে। চ' তালৈ অহা মানুহ যিবিলাক থাকিবলৈ আহে ধৰি লওক, ত' আগদিনা মোৰ ইয়ালৈও আহে তেনেকৈ। আৰু মানে ছাপোৰ্টটো আছে, চবৰ জনসাধাৰণৰ ছাপোৰ্ট আছে, প্ৰশাসনৰ ছাপোৰ্ট আছে। কাৰণ এটা ভাল কাম চলাই থকা হৈছে, সংস্থাপন দিয়া হৈছে ধুনীয়াকৈ ধৰি লওক। তেনেকুৱা এটা আৰু এতিয়া টুৰিজিমকো অলপ আগবঢ়াই দিয়াত সহায় কৰে। কোনোবা এটুকুৰা ঠাইত যদি থকা মেলা অসুবিধা নাথাকে খোৱা, টুৰিজিম ডেভেলপমেণ্টৰ অসুবিধা হয়। চৰকাৰে যদি টুৰিজিমক বহুত গুৰুত্ব সহকাৰে লৈছে, গতিকে আমি ভাবিছোঁ আমি অলপ হ'লেও তাত কণ্ট্ৰিবিউশ্যন কৰিব পাৰিছোঁ। এতিয়া চৰকাৰ কিবা সাহাৰ্য পাইছে নেকি? নাই চৰকাৰৰ সাহাৰ্য বৰ্তমানে বিচৰা নাই বৰ্তমানে। নিজাববীয়াকৈ চব কৰা হৈছে। নিজাববীয়াকৈ ধৰি লওক বেংকৰ পৰা লৈ, একচুৱেলি মোৰ ৱাইফাই কৰে, মই আজি তেখেত নাই কাৰণেহে মই কথাখিনি কৈ দিছোঁ। চ' বেংকৰ পৰা লোন লৈ পেলাই ত' কৰা হৈছে আৰু এইবিলাকত ধৰি লওক আৰু মানে চৰকাৰে তেনেকৈ সাহাৰ্য বিচৰাও হোৱা নাই। পিছলৈ চাওঁ কি হয়। বিশেষকৈ ৰিচৰ্ট বুলি ক'লে যে অলপ ৰেটটো বেছি হয়, ইয়াত আপোনাৰ ৰেটটো বেছি নেকি? কেনেকুৱা ৰেটবিলাক? নহয় একচুৱেলি ৰিজনেল হয়। মানুহে আচলতে ভাবে এতিয়া কথাটো এনেকুৱা ধৰণৰ হয়, এতিয়া ধৰি লওক ক'ৰবাত আপোনাৰ বোলে চিকেন ড্ৰাইভে এটা ৰাস্তাৰ কাষৰ ধৰি লওক, তাত ধৰি লওক আপোনাৰ কোৱান্টিটি যিমান দিব, হাইজেনিক ইমানটো হাইজেনিক নহয় না। চ' আমি সেইবিলাক বস্তু মেইনটেইন কৰিবলগীয়া হয়। আমি ইয়াত ধৰি লওক তেলটো ভাল তেল দিবলগীয়া হয়। চ' সেইটো কাৰণে ডেফিনেটলি কম্পেৰেটিভলি কিছুমানতকৈ আমাৰ ৰেটটো অলপ বেছি থাকে। কিন্তু যদি ভাল বস্তু এটা খাবলৈ বিচাৰে, হাইজিন মেইনটেইন যদি বিচাৰে, তেতিয়াহ'লে ডেফিনেটলি 2 টকা বেছি, বহুত বেছিও নহয়, এটা ৰিজনেবল ৰেটতে ৰখা হয়। চ' কিছুমান কেতিয়াবা কয় যে ৰেটটো কিয় বেছি হয়, ৰেটটো বেছি হোৱাৰ কাৰণটো সেইটোৱে। প্ৰথম কথা হ'ল ইয়াত যিবোৰ বস্তু ব্যৱহাৰ কৰা হয়, ভাল বস্তু ব্যৱহাৰ কৰা হয়, যাতে মানুহৰ স্বাস্থ্যগত সমস্যা নাহে। বিশেষ অনুষ্ঠান কিছুমান হয় নেকি? এই প্ৰমোশ্যনবিলাক হৈ থাকে ইয়াততো। এতিয়া বহুত কোনোবাই শ্বুটিং কৰিবলৈ আহে, কিবা কিবি কৰিবলৈ প্ৰমোশ্যনবিলাক হৈ থাকে। কোনোবা তোমালোকৰ নিচিনা ইউটিউবাৰ আহি থাকে প্ৰায়, তেওঁলোকে প্ৰায় আমাৰ প্ৰচাৰ কৰে, ভাল এইখিনি দেখিছে সেইকাৰণে প্ৰচাৰ কৰিছে, তুমি আজি আহিছা, তেনেকুৱা জাতীয় আৰু। ঠিক আছে, আপোনাক শুভেচ্ছা জনালোঁ। ধন্যবাদ।